All Assam Tribal Sangha Chunbang Adidia Khaklari Aphan Aning Tang Samse Chepaklangsi Kedam Tang Wosing ni Pai Inkora Troxiani Dolamara Long Adivasi Akhatum Ki Khamke Asai Kedeng Pon Kedam Tang Hiti Iroironia Prang All Assam Tribal Sangha Achunbang Adidia Khaklari Penajok Adivasi Akhaitum Aphan Ki EC Asai Aphansi Kevanchot Lapen Alang Litumaphan Assam Long ST Kelong 90 Aronavi Lapen ST status pilong le pukaning jejok Adivasi students atum Methoni T State Dolamara Division Officer Thengno ke kham khesai dengpon Aditya Khaklari Murdabad 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 Aditya Khaklari go back Aditya Khaklari Murdabad 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 2-3 সপ্তাহৰ পিছত 2-3 সপ্তাহ যোৱা 2-3 সপ্তাহত আমি শুনি আছো যে আদিত্য খাকলাৰী ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক তেখেতে এটা মন্তব্য দিছে তেখেতে মন্তব্য দিয়াটো এনেকুৱা আদিবাসীসকলে বোলে ইয়াত এটা কন্ট্ৰাকচুৱেল বেচিছত লৈ আনিছিলে আৰু আদিবাসীবিলাকক কন্ট্ৰাকচুৱেল বেচিছত যেতিয়া মানে আনাৰ পিছত এহেতি গুচি যাব লাগে এনেকুৱা ধৰণৰ মন্তব্য দিছে গতিকে এনেকুৱা মন্তব্যক আমি ধিক্কাৰ জনাইছো আৰু ঘৃণা কৰিছো কাৰণ আমি হলো আজি ইমান ধৰণৰ পৰা আজি আমাৰ ট্ৰাইবটো আহাৰ ইয়াত কিমান বছৰ হৈ গ'ল আজি সবে জানে আজি ইণ্ডিজিনিয়াছ পিপল বুলি ক'লে আমি হয় আমি পূৰ্ণা আদিবাসী মানে আমি হয় ইণ্ডিজিনিয়াছ পিপল কিন্তু তেখেতে এনেকুৱা ধৰণৰ মন্তব্য দিয়াৰ কাৰণে আমি বহুতে দুখ পাইছোঁ আৰু এই দুখৰ আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ যে এনে ধৰণৰ মন্তব্য দিবলৈ আমি তেখেতক হকিয়াই দিছোঁ যে এনে ধৰণৰ মন্তব্য দিব নালাগে বুলি আৰু তাৰ যিবিলাক নেতা পালি নেতা আছে তেখেতসকলেও কৈছে যে এহেতি বোলে কন্ট্ৰাকচুৱেল বেচিছত আহিছিলে আৰু গুচি যাব লাগিছিলে কিন্তু যদি এনেকুৱা কন্ট্ৰাকচুৱেল বেচিছ আছিলে তেখেতৰ লগত যদি কন্ট্ৰাকচুৱেল বেচিছ আছে সেই বেচিছটোত কন্ট্ৰাকচুৱেল যেতিয়া চাইন আছিলে তেতিয়া যোৱাওতো আমাৰ চাইন থাকিব লাগিছিলে আমাক পঠাই দিব লাগিছিলে আমাক কিয় ৰাখি আছে Umanand Bauri Assistant Organizing Secretary AASAA KADC Alangli Penajok Adidia Khaklari Aphan Indrem Ponsi Ningkang Samse Chepaklang Pon কি ক'ব এসটি ডিমান্ডটো আমাৰ আজিৰ ডিমান্ড নহয় এটো আপোনালোকে জানে ঝাৰখণ্ড হওক ওড়িশা হওক যতেই হওক আমাৰ যিবিলাক আদিবাসী বসবাস কৰে তেখেতসকলক এসটি বুলি পেলাই দাবী তেখেতৰ নামাকৰণটো আছে কিন্তু আমাৰ অসমত কি হৈছে আমাৰ অসমতহে আমাক এসটি বুলি পেলাই এতিয়ালৈকে দিয়া নাই বস্তুটো হেতুৰ কাৰণে কিন্তু এতিয়া এমপি ইলেকশ্যনৰ আগে যিটো মানে এতিয়া ওলাইছে খচৰা প্ৰকাশ হৈছে যে বোলে মানে এসটি দিব লাগে বুলি পেলাই সেই সময়তে খাকলাৰী ডাঙৰীয়াই কৈছে যে কি বোলে তেখেতসকলক এসটি দিয়াৰ মৰ্যাদা নাপায় বুলি পেলাই কৈছে কি বেচিছত কৈছে নাজানো কিন্তু তেখেতক এনেকুৱা যি মন্তব্য দিছে তেখেতক আমি ইয়াৰ পৰা গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু ঘৃণনীয়া কৰিছোঁ আদিত্য খাকলাৰী মুৰ্দাবাদ Dolamara Pen Arjison Rongkar Karbin Nambang